চমুকৈ এডমিশ্যন সম্পৰ্কীয় তথ্য এটি লৈ আহিছোঁ যে শ্ৰী শংকৰদেৱ নেত্ৰালয় কথা শুনিছে আপুনি গুৱাহাটীত আছে শংকৰদেৱ নেত্ৰালয়ৰ আণ্ডাৰত আছে আপোনাৰ স্কুল অফ অপটোমেট্ৰি এণ্ড এলাইড হেল্থ সায়েন্সেছ স্কুল অফ অপটোমেট্ৰি এণ্ড এলাইড হেল্থ সায়েন্সেছ স্কুল আছে তো সেই স্কুলখন আপোনাৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ আণ্ডাৰত তাত আপুনি বিভিন্ন ধৰণৰ পাঠ্যক্ৰম কৰিব পাৰে বেচেলৰ ইন অপটোমেট্ৰি 4 বছৰীয়া লগতে ডিপ্লোমা ইন পাৰামেডিকেল অপথালমিক এছিষ্টেণ্ট এণ্ড অপথালমিক নাৰ্ছিং এবছৰীয়া কোৰ্স মেডিকেল ৰিলেটেড কোৰ্স গতিকে দুয়োটা কোৰ্স যদি আপুনি কৰিব বিচাৰিছে তাত শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ৰ অধীনত তেনেহলে অনলাইন আৰু অফলাইন দুয়োটা এডমিশ্যন প্ৰক্ৰিয়া আছে আপুনি কৰিব পাৰে চাব লাগিব আপুনি শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ৰ অফিচিয়েল ৱেবছাইট www.ssnguwahati.org ssnguwahati.org গৈ আপোনালোকে সবিশেষ তথ্য চাব পাৰে এই দুটা পাঠ্যক্ৰমৰ বিষয়ে আৰু যদিহে ইণ্টাৰেষ্টেড তেনেহলে আপুনি এডমিশ্যন ল'ব পাৰে আজিৰ ভিডিঅ'টি ইমানেই আছিলে যদিহে ভাল পালে তেনেহলে আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যেনেকৈ এনেকুৱা ধৰণৰ মেডিকেল ৰিলেটেড কোৰ্স কৰিব খোজে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব ইমানেই আছিলে ধন্যবাদ